বয় আমাৰ বডি গুড বেটা এই বডিত হেণ্ডশেক দিয়া নাই হেণ্ডশেক এটা দেচোন দে হেণ্ডশেক দে নাই দেখিছ সি শুই গ'ল হা 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 কৰিছে সি গৰমত থাকিবই নোৱাৰো আজি ঘৰুৱাভাৱে এটা ভিডিঅ' বনাব লাগিব তোকো আজি ঘৰত থাকি এটা ভিডিঅ' বনাব লাগিব আমি কি কৰি আছো ন বডিয়ে ভাত খালে পেডিগি খালে ফেনৰ তলত এতিয়া শুইছে হা হা কিমান নকৰ গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন হ'ল আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাই আজি ভাবিলোঁ ঘৰতে কি কৰি আছোঁ তাকে দেখাওঁ ফল মূলৰ বাগিচা আছে আমাৰ শাক পাচলি লাগিছে বডি এক্টিভিটি সকলো সামৰি এটা ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি ভাবিলোঁ আপোনালোকে ভাল পালে চাব বডি উঠ কলিয়ে ওপৰত উঠি গলি কি কৰে কি খাবলৈ আনিলা হা ছাৰ কি খাবলৈ আনিলা এই দেখি গ'ল নহয় দু বেটা অকল য'তে ত'তে পৰি থাকে হা হা কৰি য'তে ত'তে পৰি থাকে লগাইছোঁ জলকীয়া কেইটামান ছিঙিবা ওপৰত বাৰীখন কি হৈ আছে চাওঁ বা বডিটা নাহিবি বাৰীৰ কোমোৰা এইবাৰ পাচলি লাগিছে দেই স্কচো লাগিলে এতিয়া বাৰীত এটা কোমোৰা এইটো ইমান ডাঙৰ হৈছে আৰু ওপৰতো এটা লাগি আছে ভোল ভাতকেৰেলা ভেন্দি আমাৰ শাকনি বাৰীখন আজি দেখাব লাগিব ফল মূলৰ বাগিচা ৰবাব টেঙা লাগিছে আমি ৰবাব টেঙা বুলিয়ে কওঁ স্কচ লাগিলে গুচি আহ কেলে গুচি আহ মামাৰ লগত কেলে গুচি আহ বডি বেটা মা বডি বেটা নেচ জোকাৰি থাকে ৰবা দেই সেইফালে চাওক গছৰ কি দিছ মই দুখ পাইছোঁ নহয় ইয়াত আকৌ ইমান ধুনীয়া বতাহ মাৰিছে ন বডি ইমান ভাল লাগিছে আজি বতৰটো বডিয়ে ভাল পাইছে তই লৰাই দিছ একেবাৰে হা হা ফুলবোৰ ফুলি আছে বাৰু ৰ'দত অলপ মৰহিও গৈছে সেইটো কিবা এটা আমলৈ পৰুৱা বাঁহ চুকলে আছে চাওঁ বডি চাওঁ মই পাৰ হ'বই নোৱাৰোঁ দেখোন কিমানখিনি ওলালে চাওঁ মানে তুমি হেৰিখন কাগজখনত কি লিখা আছে চাব লাগে আকৌ ইয়াৰ হেৰি চৰাইকেইটাৰ কাৰণে তুলসী পাত অলপ হেৰি কৰিবা তুমি সেই এক্সপায়াৰীটো কেলে মাৰিছিলা এইটো কি হয় এইটো গোলনেমু নে হেৰি ফুল নেমু গোলনেমু হয় এটাহে লাগিলে এটা সেইফালে এই কাৰাকে যিটো গছৰ দৰে উঠিছে এই ষ্টাইলটো এইটোও গোলনেমু আমাৰ ঘৰত আছিলে এইটো কোনটো এই ইফালৰটো এই গোলনেমু ইফালৰটো বিলাহীবোৰ নতুনকৈ আকৌ এইকেইটা খাব হৈছে টেঙা ন এইকেইটা কি টেঙা বা নেমুৱে লৈ যাওঁ এটা ছিঙিবই নোৱাৰো কোমলীয়া এটা ছিঙি পেলাব লাগে তুমি আকৌ ইমান বুঢ়ালে থোৱা ভেন্দি এইটো ছিঙিব পাৰিবা মই আকৌ ভেন্দিটো এইকেইটালে গোটাকৈ ফ্ৰাই কৰি খাই ভাল লাগে বা মই হেৰি কৰিও খাই ভাল পাওঁ সেই কি আছিলে বইল কৰি সেইটো চাই লোৱা দেই বুঢ়া হ'ল এইটো মই নাহোঁ যে ওপৰলৈ বেছিকৈ উঠি সেইকাৰণে থাকি যায় এদিন গোহাঁই ছিঙি দিছিলে নেকি 4-5টামান ওলাই আকৌ নালাগে থোৱা হেৰিকেইটা তুমিয়ে লৈ যাবা বেঙেনাকেইটা
বেঙেনাকেইটা তুমিয়ে লৈ যাবা, দুটা বেঙেনা। তিতা কেৰেলাকেইটা মই সেইদিনাখন বইল কৰি দিলোঁ দাদাক। ঐ লগাইছোঁ, ইয়াত আৰু সেই 3টা লাগি আছে তিতা কেৰেলা, 4টা। সেই দুটা, সেই ইয়াত 3টা আছে। অঁ, নক্সাটো ডাঙৰ লাগিছে নি? সেইটো এটা, সেইটো দেখিছে নাই? সেইকেইটা নালাগে এতিয়া ছিঙিব, ছিঙিলে গোটেইকেইটা একেলগে ছিঙিবা, এসাঁজ হ'ব পৰাকৈ। একেদিনাই কাইলৈ ছিঙিবা, আজি এদিন থাকক। এইটো, সেইটো আৰু সেইফালে 4টা আছে, 6টা এসাঁজ ধুনীয়াকৈ হ'ব। আলু 2টা দি দিলে, দুফাল কৰি দিলে। অঁ, সেইটো ক'লা ক'লা হয়, এইটো আগৰ জোপা আকৌ, সেইকাৰণে সাৰ নাইকিয়া হ'ল। আছে তোমাৰ, কাইলৈ ছিঙিবা, আজি এদিন থাককচোন। তাৰমানে এসাঁজ হ'ব। মই সেইদিনা কিনিও আনিলোঁ নহয়। অঁ, ঢেৰ আছে, 9-10টামান আছে। ইয়াত 5টা, সেইফালে 5টামান আছে, 10টা আছে। 10টা এসাঁজ হৈ যাব ধুনীয়া। সেই এটাহে অকণমানি, সেইটো ইমান সোপা, ইমান ধুনীয়া। এইবাৰ পৰা তুমি আৰু এই দৰৱ নামাৰিবা ফুলত। আৰু বেঙেনা তোমাক মই গোল বেঙেনা আনিবলৈ ক'লোঁ, আনিলা কিখন বেঙেনা, একেবাৰে খাবলৈ ভাল নহয়। এইকেইটা নেমু ডাঙৰ হৈছিলে। ইয়াত এজোপা গোল নেমু নি লগাইছোঁ কি? অঁ, হেৰি নেমু। ইয়াত এজোপা কমলা ন? এই পাতবোৰ কমলা নিচিনা। অঁ, সেইটো গোল নেমু নি? এইটো নলগা হ'ল যে, এইটো দেৰিকৈ লাগে, গছৰ দৰে অলপ ওখ হয়। হয় নি? গোল নেমু 3 থাকে। হয় নি? এইটো নেমুটো আছলি নেমুটো। পাহাৰীয়া বৈয়াম আৰু লগতে গছৰ লেখীয়া এটা সৰুকৈ লাগে। পাহাৰীয়া ভৈয়াম যে সেইটো ফালিলে লাল হয় যে, সেইটোত সেই মানুহে ঠগ খায়। গোল নেমু বুলি আনো, খাবলৈ বেয়া, টেঙা মস্ত। এইজোপা জলকীয়া লাগিছে নি? এইটো মেম জলকীয়া। মই এতিয়া হাতত ল'ব নোৱাৰোঁ। এইজোপা ধুনীয়া লাগিব, তুলসী জলকীয়া। চোৱা, এইজোপা কিন্তু পোকে ধৰিবলৈ মানা। তুমি দৰৱ দি নিদিবা, পোকে ধৰিলেও ধৰক, দৰৱ নিদিবা। মই অঁ, তাৰপৰাই আনিছা নি? এইফালে এইটো জলকীয়া গছ একোৱেই নাই। এইবোৰতো এনেই মৰি গ'ল। বিলাহী লাগি আছে। বিলাহীবোৰ মই এই সৰু বিলাহীটো বৰ বেছি ভাল নাপাওঁ। এনেই তুমি হেৰি কৰিবাচোন, মোক ছাতি দান্তি এডাল বনাই দিবাচোন, এনেকুৱা বিলাহী চিলাই পিনি সেই পুৰি খাম। লগাচোন, আছে নাই আমাৰ পুৰণা ছাতি? ছাতি দান্তি এটা বেয়া গুণ হয়, মানে পুৰি থাকোঁতে ভিজি গ'লে পৰি যায়, মানে পৰি গুচি যায়। সেইকাৰণে শকতটোৱে ভাল। সেইটো নোসোমাই নহয়, এইটো সৰু বিলাহীটো কেনেকৈ সোমাব? এডাল দিবাচোন, সৰু আজিয়ে দিয়া। এইকেইটা তেতিয়া মই এইকেইটা ছিঙি নিব লাগিব। নিবলৈ দিগদাৰটো, পুৰি খাবলৈ ভাল। চব ভাল লাগে, আৰু তোমাৰ পোৰা বস্তু খালে গেছে নধৰে। মই মানে আমি তলত আগতে জুই ধৰোঁতে সেই আলু আৰু বেঙেনা পুৰোঁ যে, আৰু বিলাহীবোৰ একো নহয়। নিম কেনেকৈ এতিয়া? হা, কিহ বেতগাজ? পেটটো আছে নি? কোনে কৈছে? অঁ, তোমাক এতিয়াই মোক বনাই দিয়া দান্দি এডাল। আৰু দাদাই এইবোৰ পোৰা বস্তুবোৰ খাই বৰ ভাল পায়। এইকেইটা ছিঙিব লাগে। এতিয়া নিম কেনেকৈ? নিয়াচোন, তুমি কেইটামান ছিঙা। তলতো এইখিনি আছে, ওপৰত এইখিনি আছে, সেইদিনা তুমি ছিঙি দিয়া। কেইটামান গেলিলেই সেইকেইটা। বৰ গৰম লাগিছে। হা, কিহত? তুমি তোমালোকে বিলাহী গুটি খোৱা নাই? মই গুটি মই নাখাওঁ গুটি। এইকেইটা আছিলে, কাঁইট আছে নহয় আকৌ, ছিঙিবা কেনেকৈ? এই ফুলজোপা কি ফুল বুলি কয়? বগা বগা জেনিয়া। সেইটো চাইডে বেঙেনা চেঙেনা চাহত সেইটো চাইডে ৰুই দিব লাগিছিলে জলকীয়া পুলি কেইটামান। ফুলতকৈ ফল মূলৰ বস্তু বা খোৱা বস্তু, পাচলি চাচলি কেইটামান লগাই দিলে বেছি ভাল। এইখিনিত চাহো পৰি থাকে ধুনীয়াকৈ। আগতে বেঙেনা গছ আছিলে ইয়াত। টাপত মানে এবাৰ বা দুবাৰহে লাগে, তলত হ'লে লাগিয়ে থাকে।
আজি বতৰটো বৰ ধুনীয়া, ফিৰি ফিৰি বতাহ মাৰি আছে, বৰ ধুনীয়া এটা বতৰ। এয়া সোণাৰু ফুলিলে এইবাৰ আমাৰ। কেতিয়াবা কুন্দুলি, মহানিম পাত আছে, ফুল ধুনীয়া লাগে। তাতে সেউজীয়া মাজত থাকিলে মনটো ভাল লাগি যায়। এইটো আম সেইজোপা ইমান ধুনীয়া, কি কয় জানো ফুলজোপা, গুলপীয়া পিংক কালাৰ। ছাগলীয়ে ধুনীয়াকৈ ছাঁহত জিৰণি লৈছে, ধুনীয়া বতাহ। ইয়াত চৰাই ঢেৰ বাঁহ লয়। সোণাৰু ফুলবোৰ ঢাকিয়ে পেলালে, পাতবোৰ ইমান বাঢ়িলে, ইমান ধুনীয়া চাহ। সোণাৰু ফুলিও সৰিলে। গছগিজোপাৰ কাৰণে ছাঁ হৈ থাকে। ছাগলীকেইটা ইমান ধুনীয়াকৈ জিৰাইছে, সেইকেইটা। কি পক কৰিছ, কি পক কৰিছ? ইয়াত আছে নেকি দুপামান সোণাৰু ফুল, নে সৰিয়ে থাকিলে? অকণমান আছে। আমো যে এবাৰ ঢেৰ লাগিলে দেই। সেয়া অলপ অলপ আছে, দুপামান সৰিয়ে শেষ। আম শেষ। আজি বতৰটো বৰ ভাল লাগে, এনেকুৱা বতৰ হ'লে। আহি গ'ল চাব দিয়ে বোলে। সি নাখায়, সি ভাত দিব লাগিব। অকণমান ফুৰাই নাচোন, তাৰ গেছ হৈছে। গেছৰ দৰৱ খোৱালোঁ মই। লগাবলৈ উৎপাত বেছি। 2000 years later. কেলৈ সোমাই আহিছ ভিতৰত? সোমাই গোটেই ফুল খাবলৈ। ছাগলী সোমাই আহিছে দেই, সৰু ছাগলী পোৱালীকেইটা। এইফালে ইয়াত টামি দি বান্ধিব লাগিব। ই খেদাবলৈ দিয়ে, ই খেদাব। দেখিছা তাৰ ছাগলী খেদন। এই চাইডেদি সৰু কলা পোৱালি দুটা সোমাই আহিছিলে। নহয় ইয়াত তুমি এনেকৈ বান্ধ দি পিনি কামি দি পিনি বান্ধিব লাগিব। বান্ধি দিবা, নহ'লে সোমাই দি পিনি গোটেই খাই আদায় কৰিব ফুলবিলাক। ইমান কষ্ট। এইফালে সৰহকৈ আহিলে ন কলা পোৱালি দুটা। বডি ক'ত যাওঁ? ফুৰিবলৈ যাওঁ, যা। কোনফালে নিবা? হেৰি কৰিবা দে, বৰ হাবিবোৰত সোমাবলৈ নিদিবা, আকৌ সেইবোৰ চিকৰা টিকৰা লাগে, বৰ দিগদাৰ। এইফালে নিয়া আশ্ৰমৰ আগৰ পৰা। হয় নি? আৰু অহাৰ লগে লগে তাক ফণিয়াই দিবা। লৈ যোৱা। তাৰ পেট গেছ হৈছে, এতিয়া গছৰ দৰৱ দিছোঁ তাক খাবলৈ। ফুৰি খুব ভাল পায় বডিয়ে। বডি এইফালে চাচোন। বডি কিমান হা কৰি নাথাক তই, কিমান হা কৰি নালাগে। তাৰ কাপোৰকেইটা ৰ'দত দিলোঁ যে, সেইকাৰণে এইখন এৰাই দিব লাগিছিলে। বাৰ্থডে হেৰি থাকিলে। ক'লৈ গুচি গ'লি? বডি কাম ক'লৈ গুচি গ'ল বা? এটা সেইটো বাথৰুমত আছে, আমাৰ ভিতৰৰ বাথৰুমটো। এইটো ফটো তুলি কি কৰিছে? নেটজাল মাৰিছ নেচ এনেকৈ জিভা চাওঁ।
আৰু চাওক ডাঙৰকৈ দে জিভাখন চাওক চাওক পেডিগি খাবি পেডিগি খাবি বুলি জিভা চাওক জিভা আৰু কওক গ'ল